এটা কৰিলে লগৰ এটাই যে ইয়াত তাৰপৰা মই আহি দেখিছোঁ যে ট্ৰাকখনৰ সন্মুখত ট্ৰাকখনৰ পিছফালে এই বলেৰ'খন খুন্দা মাৰি আছে। তাৰপৰা আমি আহি চালোঁ, অলপ দেৰি হ'লোঁ। তাৰপৰা জেচিবিখন কি কৰিলে, জেচিবিখনে টানি দিয়ালে বাৰু বলেৰ'খন। তাৰপিছত মানুহ বলেৰ'খনত দুটা মানুহ সোমাই আছে স্পটে। এখনত পঠিয়ালোঁ। ড্ৰাইভাৰটো আমি অহা আগতে কিবা এখন গাড়ীত গ'ল বুলি খবৰ পাইছোঁ। গাড়ীৰ ড্ৰাইভাৰটো বলেৰ' পিকআপৰ পিকআপ ড্ৰাইভাৰজন জিন্দা জীয়াই আছে? সি তাৰ একো হোৱা নাই, মানে অকণমান ইনজিয়ৰ্ড হৈছে। ক'ত আছে বুলি কৈছিলোঁ? তেওঁ আমি গম নাপাইছোঁ, তেতিয়ালৈকে মই আহি পোৱা নাই। গাড়ীখনটো ৰেজিষ্ট্ৰেশ্যনটো যোৰহাট আছে। মানুহকেইখন খবৰ পোৱা নাই, তেওঁ চিনাক্ত হোৱা নাই। সেইজন বলেৰ' পিকআপখনত 3জন মানুহ আছে। বলেৰ' পিকআপখনত 3জন মানুহ আছে। বলেৰ' পিকআপখনত 3জন মানুহ, 2জন ইতিমধ্যে মৃত্যু ঢুকাইছে মানে। হা, 2জনৰ মৃত্যু। 2জনৰ মৃত্যু হ'ল।